আজি কচু পাতত গাহৰি ভাপত দিছোঁ। এয়া গাহৰি মাংসখিনি লৈ লৈছোঁ, মচন্দৰী পাত, জলকীয়া, নহৰু গোটেইখিনি ধুই লৈছোঁ ভালদৰে। আৰু কচু পাতখন ধুই ল'লোঁ। ধুই লৈ এতিয়া ছাইডত যোনটো এনেকৈ ছাইডটো ভালকৈ বন্ধ কৰি ল'ম। ধূপ জ্বলোৱা কাঠি থাকে নহয়, ধূপৰ কাঠিয়েদি এনেকৈ কৰি গাঁঠি দিছোঁ, মাংসখিনি যাতে ওলাই যাব নোৱাৰে। আৰু ইয়াতে এতিয়া মাংসখিনি দিলোঁ, এয়া মচন্দৰী দিলোঁ। মচন্দৰী পাত দিলে খাই ভাল লাগে। আৰু দুফুটা নহৰু দি দিছোঁ, পিঁয়াজ আৰু ধুনীয়াকৈ কচু পাতখন বন্ধ কৰি ল'ম। এতিয়া ভাপত দিয়া গাহৰি কোনে কোনে ভাল পায় বাৰু। এয়া এনেকৈ তলত কুকাৰত পানী দিছোঁ আৰু ওপৰত চাকনিখন দি পাতি দিলোঁ। 1 ঘণ্টা সিজাই লওঁ। এয়া হৈ গ'ল। ভাপত সিজালে মানে অলপ টাইমটো বেছি লাগে। ধুনীয়াকৈ সিজি গৈছে গোটেইখিনি। যোনে যোনে গাহৰি লাভাৰ হয় তেওঁলোকক আৰু এইবিলাক টেকনিক শিকাব